ৰিভলভিং চেয়াৰত চাইনাৰ প্ৰধানৰ সৈতে বহি আম এটা বজাত চাহ খাই থকা ফটো আমি দেখিছিলোঁ। যেতিয়া দেশৰ প্ৰধানমন্ত্ৰীয়ে চাইনাৰ ৰাষ্ট্ৰপ্ৰধানৰ লগত যেতিয়া ৰিভলভিং চেয়াৰত বহি চাহ খোৱা দেখিব, তেতিয়াহ'লে কোনোবাই ভাবিব পাৰে নেকি যে চাইনাই ভাৰতবৰ্ষক আক্ৰমণ কৰিব, লাডাখৰ সীমান্তত ভাৰতীয় সৈনিকৰ মৃত্যু হ'ব? এই কথা আমি ভাবিব পৰা নাছিলোঁ। কিন্তু আজি প্ৰমাণ হ'ল যে কূটনৈতিকভাৱে আমাৰ দেশৰ নেতা বিফল হৈছে, আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে কূটনৈতিকভাৱে বিফল হৈছে, চোৰাংচোৱাৰ ক্ষেত্ৰত বিফল হৈছে। ভাৰতীয় সৈন্য দুৰ্বল নহয়, ভাৰতীয় সৈন্য বিশ্বৰ ভিতৰত শক্তিশালী সৈন্য। যেতিয়া ভাৰতবৰ্ষৰ অখণ্ডতাৰ প্ৰতি, যেতিয়া ভাৰতবৰ্ষৰ সাৰ্বভৌমত্বৰ প্ৰতি কোনোবাই আঙুলি টোৱাইছে, সেই আঙুলি বিগত সময়ছোৱাত সেই আঙুলি আমি বেকা কৰি দিছোঁ। প্ৰধানমন্ত্ৰীৰ অপৰিপক্ক নেতৃত্ব, অপৰিকল্পিত চিন্তা চৰ্চাৰ কাৰণে আজি চাইনা ভাৰত সীমান্তত এনেকুৱা এটা উত্তেজনাপূৰ্ণ পৰিৱেশ হৈছে। তাতোতকৈ ডাঙৰ কথা যে যি নেপালে ভাৰতবৰ্ষৰ পৰা সাহায্য লৈ পেলাই চলি আছে, আজি সেই নেপালে আজি ভাৰতবৰ্ষক ধমকি দিবলৈ সাহস কৰিছে। আজি যি ভূটান, নেপালৰ মানুহে আজি পুলিচে আজি ভাৰতীয়ক গুলিয়াই মাৰিছে। ভাবিলে আচৰিত লাগে যে যিখন নেপাল আজি ভাৰতবৰ্ষৰ সাহায্যত চলি আছে, আজি সেই নেপালে আজি ভাৰতবৰ্ষৰ ফালে বন্দুকৰ নলি টোৱাবলৈ পৰা হৈছে। আজি যিখন ভূটান ভাৰতবৰ্ষৰ সাহায্য নাপালে এদিনতো চলিব নোৱাৰে, আজি সেই ভূটান আজি চাইনাৰ ফালে তেওঁলোকৰ দুৰ্বলতা প্ৰকাশ কৰিছে। আজি শ্ৰীলংকাৰ কথাই কওক, মালয়েছিয়াৰ কথাই কওক, ম্যানমাৰৰ কথাই কওক, আজি এইবিলাক ৰাষ্ট্ৰই আজি চাইনাৰ প্ৰতিমুখী হ'বলৈ চেষ্টা কৰিছে। কিয়? এইকাৰণে চেষ্টা কৰিছে যে আমাৰ দেশৰ নেতাৰ যিটো সাউথ ইষ্ট এছিয়া, সমগ্ৰ সাউথ ইষ্ট এছিয়াত ভাৰতবৰ্ষৰ এক ৰাজনৈতিক অধিপত্য আছিল। আজি সেই ৰাজনৈতিক অধিপত্য মোদী ডাঙৰীয়াৰ অপৰিপক্ক নীতিৰ কাৰণে আজি ভুলণ্ডিত হৈছে। আজি সাউথ ইষ্ট এছিয়াত ভাৰতবৰ্ষৰ দুৰ্বল ৰাজনৈতিক নেতৃত্বৰ কাৰণে আজি ভাৰতবৰ্ষৰ 20 গৰাকী মাতৃৰ আজি বুকু সোধা হৈছে, 20 গৰাকী পত্নী আজি তেওঁৰ শিৰৰ সেন্দুৰ মুখত মুচিবলগীয়া হৈছে। আমি এই বীৰ শ্বহীদসকললৈ আমাৰ দলৰ ফালৰ পৰা শতকোটি প্ৰণিপাত জনাইছোঁ, আমি শতকোটি শ্ৰদ্ধা নিবেদন কৰিছোঁ। কিন্তু আমি কিমান সৈন্য হেৰুৱাম আমাৰ নেতাৰ অপৰিপক্ক চিন্তাৰ কাৰণে, আমি কিমান সৈন্য হেৰুৱাম আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অপৰিকল্পিত নীতিৰ কাৰণে। আমি সেইকাৰণে এই মঞ্চৰ পৰা আহ্বান জনাইছোঁ যে মোদী ডাঙৰীয়া, আপুনি অসমত আপুনি অৰুণাচলৰ চৰকাৰ ভাঙিবৰ কাৰণে 56 ইঞ্চি কলিজা দেখাব পাৰে, আপুনি মণিপুৰত চৰকাৰ বনাবৰ কাৰণে 56 ইঞ্চি কলিজা দেখাব পাৰে, আপুনি কৰোণাৰ মাজতো মধ্যপ্ৰদেশৰ চৰকাৰ ভাঙিবৰ কাৰণে 56 ইঞ্চি কলিজা দেখাব পাৰে, কিন্তু চাইনাক আপুনি কলিজা দেখাব নোৱাৰে, আপুনি নেপালক কলিজা দেখাব নোৱাৰে, আপুনি ভূটানক কলিজা দেখাব নোৱাৰে। আমি এনেকুৱা দুৰ্বল, এনেকুৱা অপৰিপক্ক, এনেকুৱা অপৰিকল্পিত অৰ্থনীতি আজি ধ্বংস হৈ গ'ল।